মাজতে যে ভাইৰেল হৈছিল স্পাইৰেল পটেটো ইয়াতে পাই মইহে কিন্তু আজিলৈ খাই নাপালোঁ বাৰু এইবিলাক বাদ দিয়ক বহুত দিনৰ পৰা অফিচ ঘৰ এতিয়া চলি আছিল আজি এপাক ঘূৰি আহোঁ বুলি মই ওলাই আহিলোঁ প্ৰথমতে স্কুটিখনৰ পেট্ৰল ভৰাই লওঁ মানে পেট্ৰল আকৌ কিন্তু এতিয়া কথাটো হ'ল যে মই যাম ক'ত অকলে যায়ো ভাল নালাগে ভাল জেগা চিনিও নাপাওঁ তো বিশালক লগ ধৰিলোঁ ফুৰি আহোঁ বুলি ৰেপিডো মাতিছিলে নেকি মাতিছিলোঁ পিনটো কওক পিনটো কওক কিন্তু 78101 চ' বিশালক পিক আপ কৰি আমি ওলাই আহিলোঁ বাৰু পিছে এতিয়া যাওঁ ক'ত এনেকৈ আহি আমি ডিচাইড কৰিলোঁ যে দীপৰ বিলৰ পৰা এপাক ফুৰি আহোঁ সৌৱা অস্তযোৱা সূৰ্যোত্তৰ দিশে আহি আমি পালোহি দীপৰ বিল আহি পালোঁ বাৰু বাট মই যিটো এক্সপেক্টেশ্যন লৈ আহিছিলোঁ সেইটো একেবাৰে নিমিলিল প্লেচটো এণ্ড ভিউটো বহুত ধুনীয়া আছিল বাট জেগাখিনি মানুহে প্লাষ্টিক পেলাই বহুত লেতেৰা কৰি দিছিল তাৰপিছত আমি আহিলোঁ কিবা এটা খাওঁ বুলি ঠেট মাছ নাখাওঁ দেই ম'ম'হে খাব আহিলোঁ ম'ম' খাই উঠি মোৰ চকু গ'ল সৌ আষ্টিক কেইডালৰ দিকে কিন্তু আজিৰ বাবে এৰি দিলোঁ আৰু প্লেচটো বাৰু ভালেই আছিল বাট যিটোহে গোন্ধ নাক চাক কোচ খাই যায় সেইটো কাৰণে আৰু বেছি টাইম নৰখি একেবাৰে আহি পালোঁ বাইট হাউচ ইয়াত আহি পাই চাওমিন অৰ্ডাৰ দি খাই লৈ ওলাইছিলোঁহে এইবাৰ আকৌ মিঠাই ক্ৰেভিং হ'ল দুইটাৰে তাৰপিছতনো কি আছিল আমি আহি পালোঁ এপল পাই আহিয়ে মই বিশালক সুধিলোঁ যে কি খাবা राहुल जो तू बोल वो मैं खाऊंगा মই বোলো খাচোন এইটোকে তাক এইটো দি কিনে মই ধুনীয়া মিঠাই এটা ল'লোঁ কিন্তু এইটো আইচক্ৰীম নে মিঠাই সেইটোৱে ধৰিব পৰা নাছিলোঁ ইমান টান বাৰু তাৰপিছত খাই লৈ বিশালক ঘৰত নমাই মই আহিলোঁ ৰুমৰ ফালে আহোঁতে দেখিলোঁ ব্ৰিজৰ ওপৰত এসোপা মানুহৰ ভিৰ মই আকৌ ভাবিলোঁ ক'ৰবাত কিবা হ'লেই নেকি বাট পিছত আকৌ গম পালোঁ নহয় নতুনকৈ ব্ৰিজ এখনে অ'পেন কৰিছে মই বোলো বঢ়িয়া বাৰু লগ পাম কালি এটা নিউ ভিডিঅ' হৈ যায় তেতিয়ালৈকে বাই বাই